আজি ঘৰতে ABC জুচ বনাম বুলি আপেল, গাজৰ আৰু বিটৰুটকেইটা ধুনীয়াকৈ ধুই ল'লোঁ। ধুই পেলাই তাৰপিছত এখন প্লেটত আপেলকেইটা প্ৰথমে সৰু সৰুকৈ টুকুৰা কৰিলোঁ। তাৰপিছত গাজৰটো সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ। ঠিক একেদৰে বিটৰো সৰু সৰু টুকুৰা কৰি ল'লোঁ। লৈ পেলাই তাৰ ওপৰত কেইটামান ডালিম গুটি ছটিয়াই দিলোঁ। দি পেলাই গোটেইখিনি মিক্সি জাৰটোত ভৰাই ল'লোঁ এইদৰে। আমাৰ জুচটো তৈয়াৰ হৈ গ'ল। এয়া চাওকচোন।